পৰম শ্ৰদ্ধাৰ বিশিষ্ট অতিথিবৃন্দ তথা সমূহ সাংস্কৃতিক অনুৰাগী আমাৰ শ্ৰদ্ধাৰ ৰাইজ, 2025 বৰ্ষটো অসমীয়া সংগীত জগতৰ বাবে চিৰদিনলৈ এটি দুঃসময় হিচাপে চিহ্নিত হৈ ৰ'ব। বিগত 2025 চনত আমি অসমীয়াই বহু কেইগৰাকী অসমীয়া সংগীত জগতৰ পুৰুধা ব্যক্তিক হেৰুৱালোঁ, যি ক্ষতি পূৰাবলৈ অসমীয়াৰ হয়তো বহু বছৰ দৰকাৰ হ'ব। এই বহাগ উৰুঙা বহাগ, আজিৰ বহাগত নাই চঞ্চলতা, নাই উৎসাহৰ ৰূপ, চৌপাশে মাথো শূন্যতাৰে আলোড়ন। জুবিন গাৰ্গবিহীন প্ৰথমটো বহাগ, আজি কবিৰ কলমেৰে মাথো নিৰ্গত হয় প্ৰিয়জনক হেৰুৱাই খুব হতাশা আৰু বিদ্ৰোহ। আমি BX+ মহিলাসকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱক সোঁৱৰি এটি সমবেত সংগীত আগবঢ়াইছোঁ। ভুল ভ্ৰান্তিবোৰ নিজ গুণে ক্ষমিব। গীতিকাৰ শ্ৰীমতী অনিতা গগৈ বাইদেউৰ আৰু সুৰ শ্ৰীযুত কুলেন বুঢ়াগোহাঁইদেৱৰ আৰু তোমাৰ পাখিৰ বতাহতে গজালি মেলি হৈছ নতুনৰ বতাহে বতাহে আহে ভাহি
পৰা উঠি আহিছে সোণৰ বেলি, কপালত তিলক আঁকি গলিছে। এয়া পৃথিৱী আমাৰ, এয়া পৃথিৱী আমাৰ।